নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আজি আমি বনাই দেখুৱাম আপোনালোকক মাংসটো অলপ বেলেগ ধৰণে বনাম আৰু মাংসখিনি কেনেকৈ বনাওঁ চাওঁ আহকচোন। এপিনে আমাৰ আলু ফ্ৰাই হৈ আছে, ইয়াতে আমি হালধি দি দিছোঁ আৰু অকণমান নিমখ দি দিম। এয়া নিমখ অকণমান দি দিছোঁ আৰু এপিনে আছে আমাৰ মাংসখিনি তিনিজনৰ জোখৰ হয় আৰু এপিনে আলুখিনি ফ্ৰাই হ'ব লাগিব অলপ। এইপিনে আমাৰ দালি বহাই থোৱা আছে, দালি উতল আহি গৈছে আৰু অলপ চলপকৈ। আৰু এইজনী মোৰ মা, চাওকচোন কিমান ধুনীয়া দেখিবলৈ। আৰু এয়া আমাৰ বোৱাৰী দীপি, তাই আলু ফ্ৰাই কৰি আছে, তাই বনাব মাংসখিনি। আৰু এয়া মছলা এনেকৈ জেনেৰেলি যিখিনি আমি মছলা ইউজ কৰোঁ ঘৰত, জিৰা ধনিয়া আদা নহৰু আৰু এয়া পিঁয়াজ, সেই তেনেকৈ মছলাখিনি পেষ্ট এটা বনাই ল'লে হ'ল। আৰু এইটো আমাৰ ঘৰৰ টুনটুন। আচলতে বহুত মানুহে কয় এনেকৈ ভাতো ৰাখিব নাপায়, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এয়া হৈ গ'ল আমাৰ আলু ফ্ৰাই। আলুখিনি কাঢ়ি ল'ম আৰু ইয়াতে অকণমান তেল দি দিছোঁ আৰু এইখিনি তেল গৰম হৈয়ে আছিলে আগৰখিনি, তাতে অকণমান দি দিছোঁ মাত্ৰ। আৰু লগতে আমি মাংসখিনি দি দিম। মাংসখিনি দি পেলাই অলপ ফ্ৰাই কৰিব লাগিব। এনেকৈ মাংসখিনি অলপ ফ্ৰাই কৰি ল'ম আমি। মাংসখিনি ফ্ৰাই হোৱালে মানে নিমখ অকণমান দিব লাগিব, হালধি দিব নালাগে। মাংসখিনি ফ্ৰাই হয় মানে আমি এতিয়া আপোনালোকক দেখুৱাম আমাৰ আৰু এটা আন ৰেচিপি, সেইটো হৈছে মাছৰ। আৰু মাছখিনি আমি কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাম। অলপ বেলেগ টাইপৰ মাছ হয়, ঘেঁহুৱা মাছ বুলি কয়। এপিনে মায়ে মাছখিনি বাচি আছে, চাফা কৰি আছে। এয়া মা আৰু এপিনে এইটো টুনটুন অকলে অকলে শুই আছে সি। এইটো দেখিছেনে? এয়া পিঁয়াজ কাটি আছে মাংসৰ কাৰণে পিঁয়াজখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিলে ভাল হয়, তেতিয়া মানে পিঁয়াজটো ভাল লাগে আৰু খাই পেলাই। আৰু এয়া মাছ বচা হৈছে আৰু এইটো ঘেঁহুৱা মাছ বুলি কয়। কোনে কোনে খাইছে জনাবচোন ঘেঁহুৱা মাছটো, আৰু চিনি নোপোৱা সকলেও জনাব। যেনি মই আৰু এয়া মা। কাৰেণ্ট নাইকিয়া আচলতে, এইটো কাৰণে এনেকুৱা হৈছে। এইটো জুইৰ পোহৰতে মই দেখুৱাইছোঁ আপোনালোকক। এইপিনে আমাৰ মাংস ফ্ৰাই হৈ গৈছে। মাংসখিনি মানে ফ্ৰাই হোৱালে অলপ টাইম লাগে, ধুনীয়াকৈ ফ্ৰাই কৰিব লাগে, গল্ডেন ব্ৰাউন টাইপৰ। এতিয়া আমি ইয়াত কালাৰ মানে হালধি দিয়া নাইকিয়া কাৰণে কালাৰটো পূৰা হৈ যোৱা নাইকিয়া, আৰু হালধি নিদিয়াৰ সেইটোৱে কাৰণ, তেতিয়া আপুনি গম পাব কিমানখিনি ফ্ৰাই হৈছে। বেছি কৰকৰীয়া কৰিব নালাগে, মানে মাজতে ৰাখিব লাগে। আৰু হালধি দিলে কিন্তু কৰকৰীয়া যেন দেখি পায়, কিন্তু সেই সোৱাদটো নাহে। এপিনে আমাৰ মাৰ মাছ বচা হৈ গৈছে আৰু মই এপিনৰ পৰা সিপিনে দৌৰি ভিডিঅ' বনাই আছোঁ। এবাৰ মাৰ ওচৰলৈ আহোঁ, এবাৰ ডিপিৰ ওচৰলৈ যাওঁ। আৰু এয়া মাংসখিনি এতিয়া আমি কাঢ়ি ল'ম। হৈ গৈছে মাংস আমাৰ, ধুনীয়া এটা ৰং আহে মাংসখিনি, ৰং নিদিয়াকৈ ভাজিলে। সেইটো ভাজিলে আপোনালোকে গম পাই যাব। এবাৰ বনাই খাবচোন আৰু কেনেকুৱা লাগে আমাক জনাব দেই। পিনে আমাৰ দালিও হৈ গৈছে। ইয়াতে পিঁয়াজখিনি দি দিম এইখিনি তেলতে, যিখিনিত আমি মাংস ভাজিছিলোঁ। তাতে পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিম। কেঁচা জলকীয়া দিলে মানে আপোনাৰ এটা গোন্ধ ধুনীয়া আহে, আৰু ঠাণ্ডা দিনত দিয়া কেঁচা জলকীয়াৰ গোন্ধটো বহুত ভাল লাগে। এইখিনি অলপ ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আৰু এয়া চাওক মাংস আৰু আলু কাঢ়ি থৈ দিছোঁ। এনেকৈ কোনে কোনে বনাইছে জনাবচোন দেই, নাপাহৰিব। ইপিনে আমাৰ পিঁয়াজ আৰু জলকীয়া ফ্ৰাই হৈ গৈছে। এতিয়া আমি যিটো পিচি থৈছিলোঁ মিক্সাৰত, এয়া দি দিম মছলাখিনি। মছলাখিনি দি পেলাই অলপ ভাজিব লাগিব। আৰু ইয়াত এতিয়া আমি হালধি চালধি একো নিদিওঁ, অলপ ফ্ৰাই কৰিলেই হ'ল। আৰু
মছলাৰ যিটো কেঁচা কেঁচা গোন্ধ সেই গোন্ধটো যোৱালৈকে ভাজিলেই হ'ল। সেইখিনি চবেই জানেই কেনেকৈ ভাজিব লাগে আৰু মছলাৰ পৰা তেলখিনি আঁতৰি আহিলে বেছি ভাল হয়, তেতিয়া মানে মছলাৰ কেঁচা ভাৱটো একেবাৰেই নাইকিয়া হৈ যায়। ইয়াত এতিয়া আমি অকণমান হালধি দি দিম, কাৰণ আমি মাংস ফ্ৰাই কৰোঁতে হালধি দিয়া নাছিলোঁ। অকণমান হালধি দি দিয়া হ'ব। হালধিখিনি দি অকণমান লৰাই দিব তেনেকৈ। আচলতে আমি কেতিয়াবা এনেকৈ বনাই খাওঁ, বহুত ভাল লাগে, বহুত ধুনীয়া লাগে। খাই চাব আপোনালোকে। ইপিনে দুইজনে কিবা কিবি বনাই আছে, যোগাৰ কৰি আছে। এতিয়া চাওক, আমি আলু আৰু মছলাতে আলু আৰু মাংসখিনি দি দিম। ধুনীয়াকৈ এবাৰ লৰাই ল'ম আৰু তাৰপিছত মাংসখিনিত মানে মছলাটো সোমাই যোৱাকৈ লৰাব লাগিব। চাওকচোন, ধুনীয়াকৈ একদম লেটি পেটি কৰি দিলেই হ'ল মাংসৰ লগত। লৰাই মেলি হোৱাৰ পিছত জুইটো অকণমান কম কৰি এতিয়া আমি ইয়াত ঢাকনখন লগাই দিম। কিন্তু জুইটো কম হ'লে বেছি ভাল, সোনকালে হ'বৰ কাৰণে আপোনালোকে জুইৰ ফ্লেমটো বঢ়াই নিদিব। ইপিনে আমাৰ দালি উতল আহি গ'ল। দালিখিনিত এতিয়া অকণমান ধনিয়া পাত কাটি দিম, কাটি দি দালিখিনি নমাই দিয়া হ'ব। ইপিনে আমাৰ পানাৰ কথা ওলাইছে। এতিয়া আমি মাংসখিনি লৰাই দিম আৰু মাংসখিনি হোৱাৰ পাছতে মায়ে মাছ বনাব আৰু মাছটো কেনেকৈ বনায় সেয়া আমাৰ মায়ে নিজে ক'ব। আহক আমি এতিয়া মাছ বনাওঁ। তাৰপাছতে দুটা পিঁয়াজ কাটি দিম, জলকীয়া, পিঁয়াজ দুটা কাটি দিছোঁ। তাতে সৰু মাছ আনিছে, সৰু মাছৰ দি দিছোঁ। মিক্সিত পিচি দিবি নেকি? নিদিওঁ, মিক্সিত পিচি পেলাই গেৰুৱা মাছ যে সৰু মাছ ভাল লাগে মটৰ মাছ দি পেলাই বনাই খাবলৈ, অলপ জুইচুৱা কৰি অকণমান মছলা দিব লাগে, মানে মছলা দিলে টেষ্টি মানে ধুনীয়া উঠে। এতিয়া বন্ধ কৰি দিম মিক্সিটো, পানী অকণমান দিব লাগে মিক্সিত। নিজৰ জোখৰ দিব লাগে আৰু তাৰপৰা মিক্সাৰ দিম, দিয়াৰ মছলামান পিচি ল'ম। পেষ্টটো বনাই ল'লে কি হ'লে? ইয়াত চুইচ নাই দিয়া। পেষ্ট বনোৱা হৈ গ'ল। কেনেকুৱা আছে চাই লওঁ মছলাখিনি। বা মস্তি হৈছে, কি হৈছে পেষ্টটো। এতিয়া মোৰ ভাত আৰু মাংস বইলটো হৈ গৈছে আৰু হৈ যোৱাৰ পাছতে কালাৰ বৰ মস্তি হৈছে। পেকেট মছলা নিদিয়ে? গৰম মছলা দিম, তেজপাত দিম। ভাতটো হ'ব আৰু হৈছে আৰু চিটি মৰা হৈছে আৰু ভাতটো।
কেৰাহীখন পাতি ল'লোঁ ধুনীয়া কৰি। মছলাখিনি নিজে সিজি কৰি দিছোঁ। কেৰাহীখন গৰম হৈছিলে নে নিমখ অনুযায়ী দিব লাগে আৰু বেছিকৈ চোকা হ'ব নহয়। সোৱাদ অনুযায়ী গৰম গুড়া অকণ দি দিছোঁ। সংগ্ৰহ বেছি হ'ব নহয়। কেৰাহীখন গৰম কৰি তেল ঢালি দিছোঁ। কৰি দিব লাগিব তেল, তেতিয়া মাছটো মানে খাই টেষ্ট লাগিব। মোটামুটি সিজিব লাগিব যে। কিছুমানে কম তেল দিও খায়। তেল অকণ কম তেল দিলে ফৰফৰীয়া নহয় ন। তেল অকণ সৰহ হ'ব লাগে, তেতিয়া ভাল লাগে। টমাটো তেলতে সিজিব লাগে মাছৰ লগত। টমাটো এবাৰ ফ্ৰাই কৰি কাঢ়ি থৈ দিব পাৰি। নালাগে, আগতে মছলাটো ফ্ৰাই কৰি দিব লাগিব। মছলাটো ফ্ৰাই কৰি পেলাই সেই মছলা দিব লাগিব। তেলটো গৰম হ'ব লাগিব। তেলবোৰ কেৰাহীখনত গৰম হৈ গ'ল। এতিয়া মছলাখিনি দি পেলাই ধুনীয়াকৈ মছলা ভাজিব লাগিব। মছলাখন ধুনীয়াকৈ ভাজি ল'ব লাগিব। আদা নহৰু পেষ্টটো বনাই দিছোঁ। মানে পকৰীটো ভাজি ল'লে ভাল লাগে আৰু তেতিয়া মানে মছলা ধুনীয়াকৈ খাই টেষ্ট লাগিব। মছলাটো সিজি যাব। মাছটো মানে মছলাতে সিজি পেলাই পকৰীয়া হৈ যাব। ড্ৰাই ফ্ৰাই হ'ব বেছি হেৰি কৰিলে এতিয়া মই ধুনীয়াকৈ সৰু মাছখিনি দি দিলোঁ। দি অলপ গৰাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম মাছকেইটা। সৰু মাছকেইটা দি দিলোঁ। আপোনালোকেও খাবচোন, খাই কেনেকুৱা লাগে কমেণ্টত জনাব। মটৰ মাহ বেছি ল'ব নালাগে, কমকৈ ল'ব লাগে ন। বেছি ল'লে কেঁচা মটৰ মাহ বেছি হ'লে ভাল নালাগে খাই। অকণমান এনেই দুটা এটাকৈ দিব, ভাল লাগে খাই। চবেই ভাল নাপাবও পাৰে। মটৰ মাহ নিদিয়াকৈও খাই চাবলৈ কৈ মটৰ মাহ নালাগে, নিদিয়াকৈও খাই চাব। এনেকৈ ভাজি পেলাই কেনেকুৱা লাগে। ৰং কম হৈছে নেকি? এতিয়া মই মটৰ মাহকেইটা ঢালি দিলোঁ। দি পেলাই এতিয়া অকণ ধুনীয়াকৈ ভাজি পেলাই মই ঢাকনি লগাই দিম। দালি দিম। এতিয়া কভাৰ লগাই দিলোঁ। কভাৰ মানে একদম কম চিমত দি পেলাই কেনেকুৱা হৈছে চাই লওঁ। দিব লাগিব অকণমান ফকৰীয়া হ'লে মানে এতিয়া আমাৰ মাছখিনি হৈয়ে গৈছে। চাওক, আৰু অকণমান সময় ঢাকনত ৰাখিব লাগিব। গেছৰ ফ্লেমটো কিন্তু কমেই দি থ'ব দেই। এইপিনে আমাৰ ভাতো বাঢ়িছে আৰু এইপিনে আমাৰ মাছো হৈ গৈছে। মাছখিনি এতিয়া ফৰফৰীয়া হৈ গৈছে পূৰা।
বহুত ভাল লাগে খাই পেলাই। কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে খোৱা নাই, ঘেঁহুৱা মাছ বুলি কয় এইটো, আৰু খাই চাব আপোনালোকে এনেকৈ। আচলতে নদীৰ কাষত এনেকুৱা মাছবিলাক বেছিকৈ পোৱা যায়। আৰু এয়া আমাৰ আজি ৰাতিৰ সাজটো। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। বাই বাই।